হে দোস্ত কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে মই ভালে আছোঁ দিয়া আৰু এটা কথা মই বহুত দিন ভিডিঅ' আনিব পৰা নাছিলোঁ আৰু আজি ভিডিঅ' এটা লৈ আহিলোঁ সব ভিডিঅ'টো উদ্দেশ্য হ'ল কি টেলিজানত আমাৰ ধেমাজি টেলিজানত এটা পথ দুৰ্ঘটনা হৈছিল আৰু সেই পথ দুৰ্ঘটনাটো মই ফেচবুকত পাইছিলোঁ আৰু ফেচবুকত এই 2-3 দিন আছে 3 দিন আজি 2 দিন হৈছে নেকি এক্সিডেণ্টটো মই ফেচবুকত শ্বেয়াৰ কৰি দিছিলোঁ আৰু শ্বেয়াৰ কৰি দিওঁতে এজন ডেভিড সোণোৱাল ল'ৰাই বৰ বেয়াকৈ কমেণ্ট এটা দিছে কমেণ্টটো মই দেখাম বাৰু প্ৰথমে ভিডিঅ'টো চাই লওঁ কি এক্সিডেণ্ট হৈছিল কাষত থকা দখাৱৈত কথমপি পাৰৰক্ষা বাছখনৰ ৩৫ গৰাকী যাত্ৰী ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ ৰাস চাবলৈ আহিছিল লোকসকল আৰু মাজুলীৰ পৰা উভতনি যাত্ৰাতে এই দুৰ্ঘটনা দেখিলে এইবাৰ দেখাম আপোনালোকক সেই নিউজটোক লৈ পিনি সেই ভিডিঅ'টোক লৈ পিনি ডেভিড সোণোৱাল নামৰ এজন ব্যক্তিয়ে কিয় তেনেকৈ আৰু কমেণ্ট কৰিছে কি কমেণ্ট কৰিছে নিউজটোক লৈ পিনি দেখাই আছোঁ কিবা যাত্ৰী কিবা আহত হৈছে নেকি নাই বাছখন মানে আমি হোটেলত খাইছিলোঁ খাই মেলি তাৰপিছত গোটেইবিলাকে যাবলৈ ওলাইছোঁ তেনেকুৱাতে মানে বাছখন মানে বেক কৰিছিলে নেকি বেক কৰোঁতে মানে তেওঁ কেনেকৈ কি হ'ল নাজানো একদম পিছলৈ গৈ আছে বাছখন তাৰমানে তাৰপিছত আমিতো ইমান হয় চবেই চিঞৰিছোঁ মানে তাৰপিছত হেৰি হয় ৰখি গ'ল আৰু তাৰপিছত কেনেকৈ নামিছোঁ আমি নিজেই নাজানো আচ্ছা আপোনালোকে ক'ৰ পৰা আহিছিলে আৰু কিমানজন যাত্ৰী আহিছিলে আমি ডিব্ৰুগড়ৰ পৰা আহিছিলোঁ মাজুলী সত্ৰলৈ যাবলৈ কোন ঠাইৰ পৰা আহিছিলে আপোনালোকে বিষ্ণুনগৰ আৰু আধা